ইমান ভাগৰ লাগিছে দিনটো গাধৰ নিচিনা কাম কৰিছোঁ। এতিয়া ঠিকছে শুম। বছৰে ভাল দিনটো চবকে সুধি ফুৰিব কাম হৈছেনে কাম হৈছেনে বাছ। তাৰপিছত দিলীপ ছাৰৰ লগত লাঞ্চ ব্ৰেকত 1 ঘণ্টা আড্ডা মাৰিব। আমিহে মৰোঁ দিনটো কাম, দিনটো অকল কাম। ৰাতি 10টাত অফিচৰ পৰা আহোঁৰে বহুত খং উঠে। অভাৰ টাইম পাওঁ কিন্তু ইমান গাধা দিব নোৱাৰি আৰু দেই। শুম এতিয়া মই, আৰু কোনো থাৰ্ড পাৰ্টিয়ে মোক ডিষ্টাৰ্ব কৰিব নোৱাৰে। বছে আকৌ কেলৈ ফোন কৰিছে? এই ৰাতিখন কি হ'ল বাৰু? চিষ্টেম চলাই থৈ আহিছিলোঁ নেকি? নাই, আজিতো বন্ধ কৰি আহিছোঁ। জয়ন্তক ফোন কৰোঁ নেকি? নাই এই বাদ দে। আকৌ কিয় ফোন কৰিছে বাৰু? কিয় কল কৰি আছে ৰাতিখন? পেকিং মেটেৰিয়েলৰ কিবা ভুল আহিছে নি বাৰু? নাইটত পেচ পেক কৰাৰ কাৰণে মইচোন চব ঠিক কৰি থৈ আহিছিলোঁৱেই। একো নাই এনেই। এই ৰাতিখন কি যে ডিষ্টাৰ্ব কৰি আছে নহয়, আজি সঁচাকৈ মই উলিয়াই দিব মনৰ কথা এটা কৈহে আহিলোঁ। হেল্ল'। 12 ঘণ্টা কাম কৰি আহি 2 ঘণ্টা অভাৰ টাইম কৰি জাষ্ট ঘৰ আহি পাইছিলোহে। তাৰ পাছতো আপুনি এই ৰাতিখন মোলৈ ফোন কৰিছে। বাকীবোৰ এমপ্লয়ীয়ে আপোনাৰ কথা গুৰুত্ব নিদিয়ে কাৰণে আপুনি মোক সদায় ইমান সুবিধা পায়। মই আপোনাৰ ইমান ৰেচপেক্ট কৰোঁ, আপোনাৰ কথা ইমান ভাবোঁ। আপুনি যদি মোৰ কথা তেনেকৈ অলপমান ভাবিলেহেঁতেন, মই ইমান ৰেগুলাৰ, ইমান ডিচিপ্লিন, আপোনাৰ প্ৰতিটো কথা মনাৰ পাছতো আপুনি সদায় মোকেই যে পায় বলিকা বকৰা বনাবলৈ কি কাৰণে বাৰু? ভাল নালাগে মানে সদায় দেই। এক্সকিউজ মি, আজি ৰাতি নাইট ডিউটিৰ কাৰণে মোৰ যিমানখিনি কৰিবলগীয়া কাম মই সকলোখিনি কৰি থৈ আহিছোঁ। আৰু আপুনি যদি সঁচাকৈ মোৰ কামক লৈ আপুনি ইমান অসন্তুষ্ট নহয়, আপুনি মোক কাইলৈ ৰেষ্টিকেট কৰি দিব। নালাগে মোক এনেকুৱা কোম্পানীৰ কাম। হেল্ল' টেষ্টিঙৰ, I have called you to wish you on your birthday. Happy birthday.